সংখ্যালঘুসকলৰ ভাৰতীয় নাগৰিকৰ ওপৰত যি নিৰ্মম অত্যাচাৰ হৈছে এই নিৰ্মম অত্যাচাৰৰ বিৰুদ্ধেও মই ভাবোঁ যে সকলোৱে ওলাই আহি মাত মাতিব লাগে। অন্যথাই কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ ৰাজনৈতিক আৰু গাদী সুৰক্ষিত কৰিবৰ কাৰণে কিন্তু অসম ধ্বংস কৰিব, পুঁজিপতি গোষ্ঠীক অসম বিক্ৰী কৰিব। কাৰণ জাতি মাটি ভেটিৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয়, আদানী কেতিয়া জাতি মাটি ভেটিৰ মানুহ হ'ল, আদানী কেতিয়া অসমীয়া ৰাইজৰ হৈ কাম কৰিলে, এই কথাৰ জবাব মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিয় নিদিয়ে? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ দুৰ্বলতা ঢাকিবৰ কাৰণে অসমৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতিবিলাক মানে পালন কৰিব নোৱাৰি, ইয়াৰ উত্তৰ 26ত দিব নোৱাৰিবৰ কাৰণে চব টাৰ্গেট হিচাপে যি সংখ্যালঘুসকলৰ ওপৰত অত্যাচাৰ চলাইছে এইটো কোনো পদ্ধতিতে সহ্য কৰা বিষয় নহয়। গতিকে এই কথা বাৰ্তাবিলাক আমি সমগ্ৰ ভাৰতবৰ্ষতে লৈ যোৱাৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু অহা দিনবিলাকত ইয়াৰ বিৰুদ্ধে প্ৰবল আন্দোলন নিশ্চিতভাৱে হ'ব আৰু এই আন্দোলন ৰোধ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী কিন্তু মেচিনাৰী বিকল হ'ব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰবাৰ আহ্বান জনাইছোঁ যে আপুনি যিখিনি অন্যায় কৰিছে সেই অন্যায় কৰা মানুহখিনিক আপুনি ন্যায় দিয়ক আৰু অন্যায় আপুনি নকৰিব। অন্যথাই কিন্তু এদিনাখন গণতান্ত্ৰিকভাৱে আপুনি প্ৰবল প্ৰতিবাদৰ সন্মুখীন হ'ব, নেদেখাজনেও কিন্তু আপোনাৰ চৰকাৰক অভিশাপ দিব আৰু এই অভিশাপত কিন্তু এদিনাখন চৰকাৰ দগ্ধ হ'ব আৰু চৰকাৰ নিমিষতে শেষ হৈ যাব। আৰু এটা কথা মনত ৰাখিব যে আপুনি যি ধৰণে একপক্ষীয়ভাৱে ধৰ্মীয় সংখ্যালঘুসকলক টাৰ্গেট কৰি উচ্ছেদ বা অত্যাচাৰ চলাই আছে, এই দানৱীয় অত্যাচাৰ আৰু এই হিটলাৰী শাসন আপোনাৰ নেতৃত্বত এদিনাখন আপোনাৰ নামো কিন্তু ইতিহাসৰ পাতত সোণালী আখৰ